হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰা আপোনালোক সকলো ভালে আছে। আমি আছোঁ ভালে। আজি হ'ল জন্মাষ্টমী। জন্মাষ্টমীৰ পৰা অলপ কিবা কিবি কৰিম ঘৰত, মানে শৰাই চৰাই দিম গধূলি। এতিয়া তাইক মাতি আছোঁ। এয়া নহয়, নুঠেই মাতি আছোঁ, নুঠেই। শুৱক আৰু এতিয়া উঠিনো কি কৰিব তাই। এয়া ৰ'দো দিছে আজি। এয়া ঠিক আছে, ৰ'দটো দিছে, ভাল লাগিছে। তাৰপিছত এতিয়া অলপ ঘৰলৈ কাম আছে, কামখিনি কৰি লওঁ। এয়া চাফা তাফা কৰি ঘৰ চৰ মুচিব আছে, কাপোৰ চাপোৰ ধুব আছে, এইবিলাক কৰিলোঁ। কৰি আপোনাক লগ পাই আছোঁ। কি কৰিম আৰু দেখাম আপোনালোকক দিনটো কি কৰিম আজি। চাই থাকিব। কলিজাটো উঠি গ'ল। গুড মৰ্ণিং। আজি কি কৰিবা মা? আজি কি হয়? আজি জন্মাষ্টমী হয়, মই ৰাধা হ'ম। ৰাধা হ'বা আজি? কেনেকৈ ৰাধা হ'বা? কি কৰিবা ৰাধা কোৱাচোন? চুমো এটা দিয়া মোক। কলিজাটো না, কিয় কোৱাচোন? উঠিলা হৈ গ'ল ন? এতিয়া পঢ়িবা না অলপমান? পঢ়িবা না? চাই থাকিব ভিডিঅ'টো। কোৱা। চাই থাকিব ভিডিঅ'টো। গা চা ধুই পূৰা ৰেডি হৈ গ'লোঁ আৰু ঘৰৰ কাম চাম চব শেষ, খতম কৰি দিলোঁ। ঘৰৰ কাম চাম শেষ হৈ গ'ল। এতিয়া এই প্ৰসাদখিনি আনিছোঁ, প্ৰসাদখিনি ভিজাই লওঁ। এই বুট মুগখিনি ভিজাই লওঁ। এইখিনি হৈ যাব, ভিজাই লওঁ। এইখিনি ভিজাই দিলোঁ বুট মুগখিনি। এইখিনি থৈ দিম এতিয়া, নহ'লে গধূলিলৈকে নিভিজিব ন। আৰু বুট মুগখিনি ভিজাই দিলোঁ। এতিয়া মই ভাতখিনি বনাই লওঁ। অমিতাটো কাটিম, দালিত দিম অমিতা। তাৰপিছত এনেই চিম্পুলকৈ বনাম আৰু কিবা এটা। দালি বনাম, স্কচ ভাজি মানে বিলাহী টকাটা বনাম, হৈ যাব। দালিত দি দিওঁ। চলি আছে, দালিত অমিতা দিছোঁ, সিজিবই আৰু। এফালে ভাজিব দিছোঁ, স্কচ ভাজি। মোৰ ভাত হৈ গ'ল। এতিয়া আমাৰ কলিজাটো কি কৰিছে চাব নেকি? আমাৰ ৰাধাজনী, আমাৰ ৰাধা হৈ আছে। এইটো আমাৰ ৰাধা, এইটো আমাৰ ৰাধা বনি আছে। চাওকচোন কি ধুনীয়া ৰাধা এইটো আমাৰ। আমাৰ ৰাধাজনী কেনেকৈ লাগিছে চাওকচোন। চাওঁ চাই দেচোন। এইটো ফুল কিন্তু আচলি ফুল দেই, এইটো আচলি ফুল। এইগিলা চব আচলি। ৰাধাজনী পূৰা দেখাই দিছোঁ। ইয়াৰ ৰাধা আমাৰ। কেনে লাগিছে কোৱা? ৰাধা হয় ভাল লাগিছে। আমাৰ তাই ৰাধা বনিলে দেখাটো পালেই যা কাপোৰ চাপোৰ খুলি যা। গৰম লাগিল বোলে ৰাধা বনি পেলাই। ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই ৰ'ব, মানে অলপ কিবা কিবি কামো কৰি আছোঁ না, ভিডিঅ'টো ভালকৈ বনাব পৰা নাই। খেলি মেলি ভিডিঅ'টো হৈ আছে। তাৰপিছত এতিয়া আৰু শৰাই যোগাৰখন কৰিব আছে নহয়। আচলতে যোগাৰ চোগাৰ আনি থৈ দিছোঁ, শৰাই দিম। তাৰপিছত আৰু কেঁচা লাড়ু বনাম, আৰু বনাম পায়স অলপ বনাম। দেখাম আপোনালোক কেনেকৈ বনাওঁ। এতিয়া ভাত খোৱা নাই, অলপমান ভাত খাব লাগিব অলপ অলপ।
খাওঁ এতিয়া ভাতটো খাওঁ খাই লগ পাই আছোঁ মানে এতিয়া শৰাই দিওঁ ৰ'ব দেৰি হৈ গ'ল মানে অলপ শুলোঁ মানে অলপ এনেই তাইক টোপনি খেলোঁতে মই টোপনি গুচি গ'লোঁ এতিয়া এইবিলাক কাম চাম কৰিলোঁ গোটাই গা পা ধুলোঁ এতিয়া শৰাই যোগাৰ কৰিম আহা শুই উঠি চাচোন কি কৰিবা এতিয়া গা নমু কৰিবানে মই যোগাৰখিনি কৰোঁ চাই থাকিব ভিডিঅ'টো এয়া বনাম এতিয়া পায়স প্ৰসাদৰ কাৰণে এই প্ৰসাদৰ কাৰণে নাৰিকল কাটিছোঁ প্ৰসাদৰ কাৰণে দেৰি হ'ল প্ৰসাদটো যোগাৰ কৰোঁতে কৰোঁতে চেনিখিনি মিক্স কৰি দিওঁ গুড়ি কৰা চেনি কমকৈ সানিব লাগিব মিক্স কৰি দিওঁ এতিয়া দিম নাৰিকল পায়সতো দিলোঁ মই নাৰিকল গুড়া নাৰিকল দিছোঁ পায়স এই দিয়ে দিওঁ বাটাখিনি তেতিয়া সৰু নেকি মিক্স কৰি দিছোঁ গোটেইখিনি কিবা হৈ গৈছে নাজানো ফাৰ্ষ্ট বনাইছোঁ চানা কিবা চালাড পাইছোঁ এতিয়া এইফালে হেৰি বনাইছোঁ পায়সখিনি দেখাইছোঁ পায়স হৈ আছে এতিয়া ইয়াতে দিম মিল্ক মেড অলপ দিম অলপ মিল্ক মেড দিছোঁ পায়সটো খোৱাদ হয় এয়া পায়স কাজুখিনি এতিয়া ভাজিম ঘিত ভাজিম বেছি গেছটো কমাই দিওঁ অলপমান জ্বলি যায় ভাজিছোঁ ঢালি দিলতে ইয়াতে দিম অলপমান পাউডাৰ গাখীৰ অলপমান দিম পাউডাৰ গাখীৰখিনি পাউডাৰ গাখীৰ দি দিওঁ গাখীৰ হেৰি অলপ খোৱাদ হয় এতিয়া অলপমান বাটাৰ দিওঁ ওপৰত ইয়াত দিছোঁ বাটাৰ পায়স আমাৰ ৰেডি পায়স হ'ল কেঁচা লাড়ু হ'ল এতিয়া প্ৰসাদৰ যোগাৰখিনি কৰোঁ বনোৱা হ'ল লাড়ু বনোৱা হ'ল এতিয়া আমি এই শৰাই যোগাৰখিনি কৰোঁ টিকলি এতিয়া শৰাই যোগাৰখিনি কৰি আছোঁ এতিয়া চাকি তাকি শৰাইখিনি দিলোঁ আপোনালোকে চাই থাকিব এই শৰাই যোগাৰখিনি এতিয়া লৈ লৈছোঁ এয়া কৃষ্ণ ফটোটো লগাই দিছোঁ এয়া চাই থাকিব দেই শৰাইখিনি কাটি ল'ম কাটি লওঁ
নাৰিকলে তাৰপিছতে চাউলখিনি ইয়াতে দি দিছোঁ চাউল এইখিনি এতিয়া এইখিনি কাপোৰ এইখিনি এয়া মায়ে কাটি আছে এইটো মা চাই দিয়া প্ৰভুক দিম ন মাইটো আমি এইটো প্ৰভুক দিম কাটিছে কৃষ্ণ পানী এইটো বাতিখন কেনেকুৱা দেখোন গ্লাছৰটো ধুনীয়াকৈ পূজা কৰা হৈ গ'ল এই দেখিছিলে ইমান ধুনীয়াকৈ শৰাইখন দি ল'লোঁ ইয়াতে পায়স দিছোঁ কেঁচা লাড়ু গিলা বনাই দিছোঁ এই বোলে কৃষ্ণ ফটোৰ কি ধুনীয়াকৈ এইখিনি অলপমান অলপ দেৰিকৈ শৰাইখিনি ভাঙিম এতিয়া আমাৰ শৰাই ভাঙাৰ পিছত আমি এতিয়া চকটোত যাম মানে আমাৰ যাতে আমাৰ তাৰমানে কিবা পাতিলে তাৰমানে সিহঁতে কিবা খানা খায় আজি তাৰমানে জন্মাষ্টমী বুলি খিচাৰি খাব বোলে তাতে এতিয়া যাওঁ আমি এয়া চবেই লগ হৈ পেলাই খাওঁ আমি তাতে অলপ দেৰিকৈ যাম এতিয়া নহয় 9টামানত যাম বাৰু এতিয়া আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ